Hello, hi friend. আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল গ'ল আছাম ডিএম গ্ৰুপ। আজি মই আপোনালোকক ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক মোৰ ফিছ টেংকিটোৰ বিষয়ে দেখুৱাইছিলোঁ। আজি আমি ফিছ টেংকিটোত হাৰ্ভেষ্টিং কৰি দেখুৱাম যে এই ফিছ টেংকিৰ পৰা প্ৰফিট হয়নে নহয়। আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে মোৰ ফিছ টেংকটো। এতিয়া আমি অলৰেডি মটৰ লগাই দিছোঁ। ইয়াত মটৰ মানে আমি সৰু মটৰ ইউজ কৰোঁ, যিটো কুলাৰত লগাই সেই মটৰটো ইয়াত ইউজ কৰিছোঁ। গতিকে আপোনালোকক এইটো মই টেষ্টিঙৰ কাৰণে কৈছিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ। এতিয়া মই আপোনালোকক দেখুৱাম যে ইয়াৰ পৰা প্ৰফিট হয়নে নহয়। এয়া আপোনালোকে দেখিবলৈ পাইছে এইটো মোৰ ফিছ টেংক। এই ফিছ টেংকটো মই কৰিছিলোঁ ইয়াত টেষ্টিঙৰ কাৰণে, যে যিবিলাক ইউটিউবাৰবিলাকে দেখাই থাকে যে মাছৰ পৰা প্ৰফিট হয়নে নহয়, সেইকাৰণে মই এইটো টেষ্টিঙৰ কাৰণে মই এইটো বনাইছিলোঁ। গতিকে চাব আজি ইয়াৰ পৰা মাছৰ কিমানটো গ্ৰোথ হয়, আৰু ইয়াৰ পিছত যদি ভালকৈ প্ৰফিট হয় মই যিমানবিলাক টেংকি বনাম সেইবিলাক টেংকি চব চিমেণ্টেৰ টেংকি বনাম। আৰু আপোনালোকে টাৰ্পলিন ইউজ নকৰিব, কাৰণ টাৰ্পলিন যদি আপুনি ইউজ কৰে তাত খৰচাটো বেছি হয়। বিশেষকৈ আপোনালোকে কৰিলে মাটিটো খান্দি ল'ব, এনেকৈ অলপমান তললৈ খান্দি লোৱাৰ পিছত ছাইডত পলিথিন লগাই দিব। মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে পাই যাব কেনেকৈ পলিথিন মই ছেট কৰিছোঁ, তাত চাই ল'ব। নহ'লে এনেকৈ সৰুকৈ চিমেণ্টে লিপাই কৰি দিব। আপোনালোকে দেখিবলৈ পাইছে যিটো চিমেণ্টে তাত আমি লিপাই কৰি দিছোঁ। গতিকে আপোনালোকে চাই ল'ব। তাৰ ওপৰত যিকোনো কাম কৰাৰ আগত আপোনালোকে প্ৰথমতে এটা নমুনা ল'ব, যাতে সেইটো কামৰ পৰা আপোনালোকৰ প্ৰফিট হয়নে নহয়। তাৰপিছতে আপোনালোকে যিকোনো এটা কাম কৰিবলৈ চেষ্টা কৰক, তাৰ পৰা আপোনালোকৰ নিশ্চয় প্ৰফিট হ'ব। যদি আপুনি প্ৰথমতে 50-60 হাজাৰ টকা খৰচ কৰি দিয়ে, পিছত আপোনালোকে যেতিয়া কৰিব নোৱাৰিব, লোকচান হ'ব, তাৰ পৰা আপোনাৰ বহুত লোকচান হ'ব। গতিকে আপোনালোকে যিকোনো এটা কাম কৰাৰ আগত চাই ল'ব যে সেইটো কামৰ সৰুকৈ এটা বনাই ল'ব। মই ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক জনাইছোঁ যে এইটো বনাওঁতে মোৰ টোটেল 2000 টকা খৰচ হৈছিলে। এতিয়া ইয়াত ফাটি গৈছে কাৰণ মই ইমান ডাঠকৈ চিমেণ্টটো মৰা নাছিলোঁ। এতিয়া আমি এইবাৰ আমি ইয়াত পলিথিন লগাই কৰি চাম। পলিথিন লগাইলে প্ৰফিট হয়নে নহয়, যে মাছ ডাঙৰ হয় নহয়, তাত কোনো মাছৰ প্ৰভাৱ পৰিব নেকি। বিশেষকৈ পৰিব নালাগে, মই যিমানটো জানো। এইটো 6 মাহত মাছৰ গ্ৰোথটো কিমান হৈছে। মই ইয়াত মাগুৰ মাছ দিছিলোঁ, মাগুৰ আৰু লগতে 2-3জনী ফিচাৰী মাছ, বেছি মাগুৰ দিয়া নাই। ইয়াত টোটেল 30টামান মাগুৰ মাছ দিয়া হৈছিলে, যাতে ডাঙৰ হয় নে নহয়। মই ইয়াত মাছৰ দানা ইউজ কৰিছিলোঁ, যিবিলাক আপোনালোকে গম পায় যে মাছৰ দানা চলি হৈ পায় ধৰি যিবিলাক বজাৰত পায়। তাৰ উপৰিও মই গোবৰ খুৱাইছিলোঁ। তাৰ উপৰিও ঘৰত বাচি যোৱা ভাত, কিবাকিবি ঘৰত যিবিলাক বাচি যায় ৱেষ্টেজ, সেইবিলাক মই খুৱাইছিলোঁ। গতিকে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে ফিছ টেংক কৰিলে আপোনালোকৰ প্ৰফিট হয়নে নহয়। গতিকে ভিডিঅ'টো চাই থাকিব। এতিয়া আপোনালোকে দেখিব পাইছে যে এইটো এটা আমি সৰু 225 ৱাটৰ এটা সৰু AC পাম্প লগাই থোৱা আছে। ইমান পানীটো নাই, কাৰণ এতিয়া খৰালি হ'ল, মোৰ পানীটো লিকেজ কৰি থাকে। বিশেষকৈ আপোনালোকে যদি ঘৰত বনায়, লিকেজ প্ৰথমতে পলিথিন দিয়ে বনাই পিনি আপোনালোকে টেষ্টিং কৰক। পলিথিনতো মাছ বাঢ়িব। ধৰি লওক যিবিলাক ফিচাৰী মাছ তেওঁলোক নাবাঢ়িব পাৰে, কাৰণ তেওঁলোকৰ অলপ জলদি মাছটো মৰি যায়। সেইটো কাৰণে মই তাৰ বিষয়ে ক'ব, যিবিলাক বনৰীয়া মাছেই প্ৰথমতে আপোনালোকে কৰক, যেনেকৈ মাগুৰ, শ'ল, কাৱৈ, শিঙি, এইবিলাক মাছ যদি আপুনি পলিথিন দি কৰে, তাৰ পৰা আপোনালোকৰ কোনো লোকচান নহয়। মই এইটোতে আপোনালোকে গম পালে যে ইয়াত বিলকুল নেচাৰেলি কৰিছোঁ। গতিকে আপোনালোকক মই দেখুৱাই আছোঁ। এইটো আমি সৰু এটা মটৰ লগাই থৈছোঁ, আপোনালোকে দেখিবলৈ পাইছে। তাৰ উপৰিও আপোনালোকে ইয়াত দেখিবলৈ পাইছে এইটো মই বাল্ব লগাইছিলোঁ, কাৰণ মোৰ এইটো পথাৰ এলেকা হয়, এই কাষত ধানৰ খেতি কৰা হয়। গতিকে আপোনালোকে দেখিবলৈ পাইছে যে এইটো বাল্বটো মই এইটো কাৰণে লগাইছিলোঁ, কাৰণ বাল্বৰ ৰাতি বহুত পোক পৰুৱা আহি ইয়াত পৰেহি। সেই পোক পৰুৱাবিলাক খায়ো মাছবিলাকৰ গ্ৰোথ ভালকৈ আছিলে। তাৰ উপৰি আপোনালোকে সেই ছাতিটো যে দেখা পাইছে, তাত আমি এটা পাম্প লগাইছিলোঁ, যিটো এয়াৰ পাম্প বুলি কয়। এয়াৰ পাম্পটো আমি ফিট কৰিছিলোঁ, কাৰণ বহুতে ডাঙৰ এয়াৰ পাম্প কৰে। মই ইয়াত 300 টকা দি এটা সৰু পাম্প ইউজ কৰিছিলোঁ, কাৰণ মোৰ ইয়াত মাছটো কম আছিলে। আৰু ইয়াৰ পিছত আমাৰ যদি ভাল ফলাফল পাওঁ, ইয়াত আমি ডাঙৰ পাম্প ইউজ কৰিম। গতিকে আপোনালোকে চাই থাকক হাৰ্ভেষ্টিং কেনেকুৱা হয়, মাছৰ গ্ৰোথটো কেনেকুৱা হয়, মই আপোনালোকক জনাই আছোঁ। গতিকে বন্ধুসকল, আপোনালোকক মই এবাৰ ফিছ টেংকিটো পূৰা ৰিভিউটো আপোনালোকক দেখুৱাই দিছোঁ, মানে ফিছ টেংকিটো মই কিদৰে বনাইছিলোঁ। গতিকে মই এতিয়া বেক কেমেৰা ইউজ কৰিম। এয়া আপোনালোকে দেখা পাইছে মই টেংকিটো এইদৰেই বনাইছিলোঁ। এইটো হৈছে মোৰ টেংকিটো হয়, আপোনালোকে দেখিবলৈ পাইছে।
বিশেষকৈ টেংকিটো বনাওঁতে মোৰ 2000 টকা খৰচ হৈছিলে। আপোনালোকে দেখিবলৈ পাইছে। এইটো আমি এইডাল যে পাইপডাল আপোনালোকে দেখা পাইছে, এইটো পাইপেদি আমি পানীটো ইয়াত মটৰত দি থাকোঁ যেতিয়া পানীটো কমি যায়। কাৰণ আপোনালোকে দেখা পাইছে এইটো ছাইডত দিৱাল দি পকাৰে দি বনোৱা হৈছিলে, কাৰণ ইয়াত যেতিয়া পানী লিক হৈ থাকে। আৰু তাৰ উপৰি মই ইয়াত এটা এয়াৰ পাম্প লগাইছিলোঁ। এয়াৰ পাম্পটো বেয়া হোৱাৰ বাবে খোলাই থৈছোঁ। এয়াৰ পাম্পটো মই কেনেকুৱা এয়াৰ পাম্প লগাইছিলোঁ আপোনালোকক মই পিছৰ ভিডিঅ'টোত বনাই দিম। গতিকে আপোনালোকে দেখা পালে এইটো হৈছে মোৰ ফিছ টেংক। তাৰ উপৰিও আপোনালোকক এটা দেখুৱাইছোঁ যে এইটো হৈছে মোৰ নতুন ফিছ টেংক বনাই আছোঁ। ইয়াৰ পৰা মাটিটো আনি ইয়াত আমি মাছটো আনি ইয়াত দিমহি। গতিকে এইটো হৈছে মোৰ নতুন ফিছ টেংক। আৰু এই ফিছ টেংকটো কেনেকৈ বনাইছোঁ আপোনালোকে তলৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব আৰু তাত চাই ল'ব। গতিকে বন্ধুসকল, এই ফিছ টেংকৰ পৰা প্ৰফিট হয়নে নহয় মই এতিয়া আপোনালোকক ভিডিঅ'টো দেখুৱাই আছোঁ। আপোনালোকে চাব আৰু কৰাৰ আগত আপোনালোকে অলপ চাই চিতি কিবা এটা কাম কৰিব, যাতে আপোনালোকৰ প্ৰথমতে 50,000 60,000 টকা খৰচ কৰি পইচাটো আপুনি যেতিয়া কৰিব নোৱাৰিব, তেনেকৈ মাৰ খোৱাতকৈ আপোনালোকে নেচাৰেলি এনেকৈ অলপ কৰি চাওক, যাতে আপোনালোকৰ প্ৰফিট হয়নে নহয়। গতিকে মই আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ, চাব ইয়াৰ মাছৰ গ্ৰ'থটো। এতিয়া আমাৰ অলৰেডি পানীটো খতম হৈ গ'ল, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া আমি আপোনালোকক মাছকেইটা ধৰি দেখুৱাম, যাতে ইয়াত মাছৰ কিমানটো গ্ৰোথটো হৈছে। আপোনালোকে দেখা পাইছে পানী অলৰেডি খতম হৈছে। ইয়াত বেছি মাছ দিয়া নাছিলে, কমচে কম 50টামান মাছ জিওৱা হৈছিলে। গতিকে 50টা মাছৰ গ্ৰোথটো আপোনালোকক জনাম। যদি আপোনালোকে এনেকুৱা ফিছ টেংক খুলিব বিচাৰে, ঘৰত খুলিব পাৰে। ফাইনেলি আপোনালোকে দেখা পাইছে যে এয়া হৈছে আমি এতিয়া 2টা মাছ ধৰিছোঁ। এতিয়া লগভগ দিছে 200-300 গ্ৰামৰ আচপাছ হৈছে। গতিকে আমি এইকেইটা মাছক এতিয়া জীয়াই দিম। হাই ফ্ৰেণ্ড, ফাইনেলি আপোনালোকে দেখা পালে মোৰ মাগুৰ মাছৰ গ্ৰোথটো ইমানটো হৈছিলে। এই আপোনালোকে এই শিঙিজনীও দেখা পাইছে। এই সন্মুখত যিজনী আছে এজনী শিঙি হয়, এজনী দেশী শিঙিয়ে হয়। মই সৰু পোৱালি দিছিলোঁ, কিন্তু দানা খোৱাৰ কাৰণে ইয়াৰ আপোনালোকে দেখক যেনেকৈ লাগিছে বাহিৰৰ শিঙি নিচিনা। তাৰপৰা আপোনালোকে মাগুৰ মাছৰ গ্ৰোথটো দেখা পালেই। এতিয়া মই বেক কেমেৰা ইউজ কৰি আপোনালোকক দেখুৱাইছোঁ। এইটো আছে শিঙি। মই যেতিয়া প্ৰথম দিছিলোঁ ইমানটো চাইজৰ পোনা দিছিলোঁ। আপোনালোকে 6 মাহত এই গ্ৰোথটো দেখিবলৈ পাইছে। গতিকে বন্ধুসকল, আপোনালোকে দেখা পালে যে অলৰেডি মই ফিছ টেংকটো হাৰ্ভেষ্টিং কৰিছিলোঁ। মই 50 গ্ৰাম চাইজৰ মাগুৰ মাছৰ পোৱালি দিছিলোঁ। এতিয়া লগভগ আপোনালোকক দেখুৱাই দিয়া হ'ল যে কিমানটো ডাঙৰ হৈছে। আপোনালোকে তথাপিতো আকৌ এবাৰ চাই লওক। এইটো হৈছে মোৰ মাগুৰ মাছৰ চাইজটো। ধৰি লওক 3টাত 1 কিলো হৈ যাব। গতিকে এইটো 6 মাহৰ গ্ৰোথ হয়, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া মই ইয়াক আকৌ টেষ্টিং কৰিবৰ কাৰণে এইটো যিটো নতুন টিউবৱেলেৰে আপোনালোকক ভিডিঅ'ত চাই ল'ব, ডিছক্ৰিপশ্যনত পাই যাব। এইটো যিটো নতুনকৈ এটা টেংকি টিউবৱেলেদি কৰিছিলোঁ, এইটো টেম্পাৰেচাৰ কণ্ট্ৰল হ'ব। কাৰণ পলিথিন দি থোৱা আছে কাৰণে
ইয়াত যিমানটো ধৰি লওক পানীটো জলদি ঠাণ্ডা হৈ যাব, ঠাণ্ডাৰ কাৰণে মাছবিলাকে একো খোৱা নাছিলে। সেইটো কাৰণে মই এইটো নতুন টেকনিক লগাইছোঁ টিউপাল দি কৰিবৰ কাৰণে। এতিয়া আমি ইয়াত চাম যে 6 মাহত মাছটো আৰু কিমান গ্ৰোথ হয়, কাৰণ আপোনালোকে ইয়াত দেখিবলৈ পাইছে 6 মাহত ধৰি লওক 3টাত 1 কিলো হৈ যাব। গতিকে আৰু 6 মাহ ইয়াক ৰাখি আমি চেক কৰিম জুলাই মাহত ইয়াৰ গ্ৰোথটো আকৌ আমি এবাৰ চেক কৰিম। গতিকে আপোনালোকে দেখাই পাইছে। গতিকে এতিয়া আমি নতুন পুখুৰীটোত এটা এটাকৈ মাছবিলাক এৰি দিম। এই আপোনালোকে দেখা পাইছে ইয়াত আমি গিনতি কৰি মাছটো ডলা হ'ব। তাৰ উপৰিও মই মাছবিলাক ইয়াত ৰাখিছোঁ। ইয়াত আপোনালোকে দেখিছে এয়া হৈছে মাগুৰ মাছ। মই মাগুৰ যিমানখিনি দিছিলোঁ ইতিমধ্যে সিমানখিনিয়ে মাগুৰ পাইছোঁ। বিশেষকৈ মই এইটো বিজনেছ লাইনৰ ক্ষেত্ৰত কৰা নাছিলোঁ। এইটো মই যিবিলাক আমাৰ অনলাইন নেটত দি থাকে যে মাছৰ পৰা ইমান ফাইদা হয় সেইটো চেক কৰিবৰ কাৰণে মই এইটো টেষ্টিং কৰিছিলোঁ। গতিকে যদি আপুনি এনেদৰে মাছৰ টেংকি কৰিম বুলি যদি আপোনালোকে ভাবিছে, এটা কথা চবচে ধ্যান দিব, এইটো ফিচাৰী মাছ হয়। আপোনালোকে দেখা পাইছিলে তাত আমি অলপ আগত ধৰি আনিছিলোঁ। ইয়াত নতুন পানী পাইছে কাৰণে মাছবিলাক অলপ ওপৰলৈ ওলাইছে। এতিয়া ইয়াতে মই এটা অক্সিজেন মেচিন দি দিম, তেতিয়া মাছবিলাকে নিশ্চয় অক্সিজেন পাই যাব। গতিকে এইবাৰ আমি টিউপালত টেষ্টিং কৰি চাম যে মাছবিলাক ডাঙৰ হয়নে নহয়। বিশেষকৈ আপোনালোকক এটা কথা জনাওঁ যে আপোনালোকে যদি এনেকুৱা মাছৰ টেংকি খোলে, এটা কথা মন ৰাখিব, এনেকুৱা টেংকিত এটা সৰু কম্প্ৰেচাৰ 200-250 টকাৰ ভিতৰত এয়াৰ কম্প্ৰেচাৰ পায়। তেনেকুৱা এটা আপুনি অনলাইনৰ পৰা বা দোকানৰ পৰা কিনি আনিব। তাৰপিছত এটা লগাব, এটা বাল্ব লগাই দিব। তাৰপিছত এটা কথা ধ্যান ৰাখিব, যদি আপোনালোকে এনেকুৱা মাছৰ টেংকি খোলে, আপোনালোকে এনেকুৱা টেংকিত মই চব বিধৰ ফিচাৰী মাছৰ পৰা ধৰি গাছ কাপ, ৰৌ মাছ চব দি মই টেষ্টিং কৰিছিলোঁ। যদি আপোনালোকে এনেকুৱা টেংকি ঘৰত খুলিব বিচাৰে, ঘৰত খাবৰ কাৰণে, আপোনালোকে মাগুৰ মাছ, শিঙি মাছ, কাৱৈ মাছ এই 3টা টেষ্টিং কৰিব। আপোনালোকে নিশ্চয় ভাল ফল পাব। তাৰ বাদে আপোনালোকে ফিচাৰী মাছ এইটো নকৰিব, ফিচাৰী মাছৰ ৰিস্কটো বেছি হয়। মই ইয়াত লগভগ 50জনী ফিচাৰী মাছ দি আছিলোঁ, তাৰ ভিতৰত মই 10জনীমানহে পোৱা গ'ল। বিশেষকৈ এটা কথা ধ্যান ৰাখিব, এই কথাটো যদি আপোনালোকে ঘৰত খাবৰ জোখেৰে যদি কৰিম বুলি ভাবিছে, আপোনালোকে ফাইনেলি মই আপোনালোকক কৈ দিছোঁ, মাগুৰ মাছ, কাৱৈ মাছ আৰু শিঙি মাছ এই 3টা কৰিব। তাৰ বাদে আপোনালোকে শ'ল মাছ নিজিয়াব, কাৰণ মই ইয়াত এটা শ'ল জীয়াইছিলোঁ, সেই শ'লটোৱে মোৰ লগভগ গোটেই যিমানবিলাক পোনা দিছিলোঁ তাত খাই পেলাইছিলে। গতিকে আপোনালোকে দেখা পালে শ'লটো মই দেখুৱাই দিম আপোনালোকক। এতিয়া মই এটা এটাকৈ ইয়াতকেইটা মাছকেইটা এৰি দিছোঁ। আকৌ আমি 6 মাহৰ পিছত চেক কৰিম। এতিয়া যিমানকেইটা টেংকিত আছে মই চাই দি দিওঁ। তাৰ উপৰিও এতিয়া আমি এইকেইটা মাগুৰ লৈছোঁ। ইয়াত আপোনালোকে এইটো যে দেখা পাইছে, এইটো হৈছে মতা হয়। মতাটো অলপ ৰঙা ৰঙৰ হয়, এই দেখিবলৈ পাইছে। আমি সেই হিচাপে গিনতি কৰিম, মতা কেইটা দিম, মাইকী কেইটা দিম। এইটোৱে হৈছে সেই শ'ল মাছটো হয়। শ'ল মাছটো আপোনালোকে দেখিছে মই দিওঁতে ইমানটোৱে আছিলে, এতিয়াও ইমানটোৱে হৈছে। গতিকে আপোনালোকে শ'ল মাছে টেংকিত নকৰিব, যিবিলাক জংঘলী শ'ল মাছ আছিলে এইটো, যিটো আমাৰ নদীত পোৱা যায়। এতিয়া মই এটা এটা কৰি মাগুৰটো এৰি দিম। প্ৰথমতে মতা মাগুৰটো এৰিছোঁ। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, চেনেলটো লাইক আৰু কমেণ্ট কৰিব যে আপোনালোকে যদি ইয়াত কিবা ইয়াৰ বিষয়ে জানিব বিচাৰে। তাৰ উপৰিও চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই খেতি বাৰীৰ ওপৰত যিমান হয় নতুন নতুন টিপছ দিবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। জয় হিন্দ।